এতিয়া আমি আহি পালোহি আপোনাৰ গল্ডেন টেম্পল। এইফালে এখন গল্ডেন টেম্পল মেইন গেটখন। এয়া আমি মেইন গেটখনৰ ফালে এইফালে সোমাই যাবলৈ লৈছোঁ। এইফালে আমি এতিয়া সোমাই গ'লোঁ গল্ডেন টেম্পল। এইফালে গল্ডেন টেম্পলৰ ভিতৰত গ'লোঁ। দেখিছেনে বাৰু ইমান ধুনীয়া পৰিৱেশ গল্ডেন টেম্পলৰ ভিতৰখন, গোটেইখন গ্ৰীণ গ্ৰীণ। ইমান চাফাকৈ ৰাখিছে, দেখিয়ে ভাল লাগি গ'ল। একদম তাত যোৱা মাত্ৰকে মনটো পবিত্ৰ আৰু শান্তিৰ নিচিনা লাগি গৈছে। আপোনালোকো আহিবচোন চাবৰ কাৰণে গল্ডেন টেম্পল, যোনে যোনে চোৱাহি নাই। গ্ৰীণৰ মাজতে আৰু মই গৰম কিন্তু কিছু। এইফালে মই নাৰিকল লৈ ল'লোঁ, পানী লৈ লৈছোঁ। এইফালে বোলে নহয়, মানে এইফালে যাব নোৱাৰি। এইফালেদি আমি গ'লোঁ আকৌ বেলেগ এটা ৰাস্তাইদি। এইফালে আপোনালোকক দেখাম এতিয়া পূৰা মেইন গল্ডেন টেম্পলটো। সঁচাকৈ কিন্তু বহুত ধুনীয়া, মানে বহুত জেগাবোৰ ইমান চাফা, দেখিয়ে ভাল লাগি গৈছে। এয়া দেখিছেনে কি ধুনীয়া ভিউ, মানে আৰু এই চাইডে চাইডে গছবোৰ থকাৰ কাৰণে আপোনাৰ বহুত ধুনীয়া দেখা পাইছে। এয়া দেখিছেনে যথেষ্ট মানুহ আছে তাতে, আৰু বহুত ভাল লাগিল কিন্তু দেই। এয়া দেখিছে কিমান মানুহ আছে, বহুত মানুহ ইয়াত ফটো ৰিলচ এইবোৰ বনাবলৈ আহে। আৰু বহুতে, আমি এতিয়া গৈছোঁ ফাৰ্ষ্ট টাইম গৈছোঁ কাৰণে ভাল লাগিল। আপোনালোকো আহিব যোনে যোনে চোৱা নাই। এয়া মই বহুত জমনি ড্ৰেছ এটা লগাই গ'লোঁ, তাতে গৈ পিনে আকৌ আমি ফটো চটো মাৰিম, ৰিলচ চিলচ বনাম, সেইটো কাৰণে মানে টুমটাঙতে মই চেঞ্জ কৰি আহিছিলোঁ ড্ৰেছ। এইফালে জোতা চোতা খুলি ল'লোঁ, বেগটোৱে সৈতে গৈ আছোঁ আৰু। এইফালে দেখিছেনে ময়ো কিবা উইচ কৰি ল'লোঁ, কি উইচ কৰিলোঁ জানো পাহৰিলোঁ এতিয়া। চবফালে মানে চাফা 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 চাফা, ইমান ধুনীয়া। চব জেগা যদি এনেকৈ চাফাকৈ ৰাখিলে হয়, সঁচাকৈ বহুত ধুনীয়া লাগিলে হয়। আমাৰ অসমতো বহুত ধুনীয়া জেগা আছে। একচুৱেলি এইটো অসম নহয় বাৰু, অৰুণাচল, কিন্তু মানে ধুনীয়া দেই সঁচাকৈ। দেখিছেনে কি ধুনীয়া। আমি মানে দূৰলৈ ভাল জেগা চাবলৈ নগ'লেও হয়, ইয়াতো চাব পাৰি। এয়া হৈছে মেইন মূৰ্তিভাগ, এয়া দেখিছেনে বুদ্ধদেৱৰ মূৰ্তি। এই ডনেটো কৰিব পাৰে, ডনেট বক্স দি থৈছে, কাৰোবাৰ যদি ইচ্ছা যায় কৰিব পাৰে। মই বাৰু কৰা নাছিলোঁ দেই। এইখনো দেখিছে কিমান ধুনীয়াকৈ সজাই থৈছে, বহুত চাফা বহুত। এইটো দেখিছেনে পোৱালিটো গোলুমলুটো, এইটো ইমান ধুনীয়া, পুৰা হাঁহি থাকে একদম। এইফালে আকৌ আপোনালোকক দেখাই দিছোঁ অলপমান ধুনীয়াছে। ইয়াতে একচুৱেলি আমি ৰিলচ চিলচ বনালোঁ, ফটো বনালোঁ। এয়া এফালে ইমান ধুনীয়া, মানে একো ভাষা নাই, মানে ধুনীয়াই আৰু। এয়া ৰিলচৰ কাৰণে মই বনাই আছোঁ, আপোনাৰ কিবা ভিডিঅ' বনাই আছোঁ, কি ভিডিঅ' ৰিলচ হ'ব সেইটো নাজানো আৰু, এনেই শ্ল'মো বনাই আছোঁ। তাৰপিছত দেখাম আপোনালোকক, মেইন ৰিলচটো দেখাম। মোক কেনেকুৱা লাগিছিল সেইটো কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ, আৰু চাই থাকক লাষ্টলৈকে ভিডিঅ'টো। এইফালে দেখিছেনে, দেখিছে নহয় গাইজ, গোটেই লিপষ্টিক পূৰা ইমান গৰমত ক'লা ক'লা দেখিছে চাগে। পূৰা গৰমত আকৌ মই কাপোৰ চেঞ্জ কৰি ল'লোঁ, আকৌ চাৰ্ট লগাই ল'লোঁ, আৰু এতিয়া গল্ডেন বজাৰৰ পৰা বাই বাই, টাটা। আকৌ নতুন এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ লগ পাম, চি ইউ। আৰু আপোনালোকে চবেই মোৰ ভিডিঅ' লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।